গুড মৰ্ণিং বন্ধুসকল। এয়া আলং আহি আছিলোঁ, গাড়ীটো ৰাস্তাতে বেয়া হৈ গ'ল আৰু আজি প্ৰথমবাৰ মই ভিডিঅ' বনাইছোঁ। আপোনালোকে ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। মই ভিডিঅ' বনাবলৈ লৈছোঁহে এতিয়া, চেনেলটো নতুনকৈ খুলিছোঁ, আপোনালোকে সহায় কৰিব। তাকে আজি দেখাওঁ বুলি ওলাইছোঁ কেনেদৰে আলং আহিলোঁ। ইয়াতে গাড়ীটো বেয়া হৈ গ'ল। বেয়া হৈ যোৱাৰ পিছত এতিয়া মালটো বেলেগ গাড়ীত খালী কৰি দিলোঁ। ইয়াত চাব, বহুত সুন্দৰ পৰিৱেশ হয়। আপোনালোকক দেখাম, এতিয়া দেখুৱাম মই, আপোনালোকে চাব। কেমেৰাত ইমান ৰিয়েলকৈ ধৰিব নোৱাৰি মানে, কেমেৰাত কিন্তু ৰিয়েলকৈ যদি আহে আপোনালোকে, তেতিয়া কিন্তু বহুত ধুনীয়া সুন্দৰ পৰিৱেশ এইটো জেগাটো। মোৰতো ইয়াত গাড়ী বেয়া হৈ থকা এতিয়া এসপ্তাহ হ'বলৈ হ'ল আৰু। মেকানিক আহি আছে, বস্তু পোৱা নাছিলোঁ, অলপ বস্তুবোৰ আনিছে এতিয়া। আজি গাড়ী ভাল কৰাৰ কথা আছে, এতিয়া কিমান সময়ত পায়হি। এতিয়া আপোনালোকক মই জেগাটো দেখাম, এতিয়া আপোনালোকে চাব, কমেণ্ট কৰিব কেনেকুৱা লাগিছে জেগাটো। আপোনালোকে আহি পিনে চাবহি পাৰে এইটো জেগাটো। এইখনেই হৈছে ব্ৰহ্মপুত্ৰ নদীটো। মোৰ গাড়ীটো এইটো। আজিলে ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ আৰু আপোনালোকে ভাল লাগিলে কৈছোঁৱে পুনৰবাৰ, আপোনালোক ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। ইমানখিনিতে আৰু ভিডিঅ'টো সামৰিছোঁ। মই ইমান ভালদৰে এতিয়া বনাবলৈ পৰা নাই। মই কথাবোৰ কেমেৰাৰ সন্মুখত ইভাগে ক'বলৈ পাৰোঁ, মানে কি কেমেৰাৰ সন্মুখত ইমান কোৱাৰ অভ্যাস নাই যে, সেইটো কাৰণে ক'বলৈ জনা নাই।